So hi everyone, welcome back to my Smita Home Vlogs. আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে। So আজি ভিডিঅ'টো একদম ক'ৰ পৰা আৰম্ভ কৰিছোঁ জানানে? এখন ধুনীয়া ৰিজৰ্ট লৈ ফুৰিব আহিছোঁ। এইখন আছে গুৱাহাটীৰ মাছ মজিয়া চন্দ্ৰপুৰত টুইলাইট ৰিজৰ্ট। এবাৰ ভিজিট কৰি চালোঁ, ভাবিলোঁ ইমান দিনে মই কি কৰি আছিলোঁ আৰু ক'ত আহিছিলোঁ, মই যে অহা নাছিলোঁ। ৱাও, চ' ইমান ধুনীয়া লাগিছে ৰিজৰ্টখনত গৈ। আপোনালোকে এবাৰ যদি যোৱা নাই গৈ কিনে চাব। আৰু অৱশ্যে আমি যোৱা কাৰণ হৈছিলে 12 বজাতে আমি গৈ পাইছিলোঁ। মানুহৰ ভিৰ আচলতে নাছিল সেই সময়ত। দেখিছেনে ভিৰটো? আৰু এই ভিৰটো যে বেংকক এই ঠাইখিনিৰ দৰে। আৰু এইকেইটা দেখিছেনে? চ' কিউট ৰেবিট। খুব বেছি ভাল লাগিছে সিহঁতক আচলতে দেখি। আৰু দেখিছোঁ ভিউ চাম না, ইমান ধুনীয়াকৈ আমি চাৰিওফালে ফুৰিলোঁ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে। ৰেবিটকেইটাক চাওকচোন, দেখি মৰম লাগি গৈছে দেই মোৰ একদম। আৰু কি ক'ম, একদম গৈ মনোমোহা প্ৰাকৃতিক, একদম নিজকে জানো বিলীন কৰি দিছোঁ তেনেকুৱা লাগিছে। আৰু আনফালে ইয়াতে চুইমিং কৰিব পাৰি গাইজ। আৰু মই চালোঁ নিজকে এবাৰ। আৰু গ্লাছ আছে, গ্লাছৰ ভিতৰত চাব পাৰি। এই দেখিছেনে এই চাৰিওফালে গ্লাছ আছে। আৰু এয়া হৈছে চুইমিং। যদি আপোনালোকে মন কৰে তাত চুইমিং কৰিবলৈ, তেতিয়াহ'লে চুইমিং কৰিব পাৰে। আমি নকৰিলোঁ, কাৰণ আমি যোৱাৰ দিনা মানে অলপ বতৰটো অলপ ডাৱৰীয়া আছিল, সেইবাবে নকৰিলোঁ। আৰু দেখিছেনে, দেখিটো মই ৰ'ব পৰাই নাই। কি ক'ম মানে, দেখি একদম বৰ মন গৈছিলে, কিন্তু কি কৰিব নোৱাৰিলোঁ আৰু কৰিব। একো নাই বাৰু, নেক্সট আহিলে কৰিম আৰু চুইমিং। আজিলৈকে মই কিন্তু চুইমিং কৰা নাই। এই দেখিছেনে চাৰিওফাল গ্লাছ। ফটো উঠিলোঁ অলপ কেইখনমান। আৰু তাৰপিছত আমি কিবা এটা খাই লওঁ বুলি পেলাই আহিলোঁ কেণ্টিনত। তাৰপিছত দামবোৰো অৱশ্যে এফৰ্ডেবল আছিলে। তেন্তে বহি কিনে অৰ্ডাৰ দি দিলোঁ। খোৱাখিনি পিছে ভিডিঅ' কৰিব নহ'ল, সেইবাবে দেখুওৱা নহ'ল। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটি ভিডিঅ'। আজিলৈ আহিছোঁ, বাই।